হে গাইজ পুনৰবাৰ জনাইছোঁ মোৰ চেনেললৈ স্বাগতম। আজি বনাবলৈ লৈছোঁ পটলৰ এটি কুৰকুৰীয়া টেষ্টি ৰেচিপি। যিসকলে মোৰ চেনেলটো চাই আছে তেওঁলোকে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহ পাই থাকে। তো ব'লক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। এই ৰেচিপিটোৰ বাবে লাগিব আমাক অকণমান বেচন। আপুনি প্ৰয়োজন অনুসৰি লৈ ল'ব। মই 2 চামুচ লৈছোঁ ডাঙৰ চামুচেৰে, আৰু অকণমান দিছোঁ নিমখ। এয়া নিমখ দিলোঁ, আৰু অকণমান দিছোঁ হালধি, আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু দিছোঁ আধা চামুচ ধনিয়া গুড়ি, আৰু এইখিনি ভালদৰে আমি মিহলি কৰি লৈ ল'ম। মই পানীৰে এনেধৰণে মিহলি কৰি লৈ লৈছোঁ। আপোনালোকে জানিবই কিখিনি পানী দিব লাগে নালাগে, তথাপিও মই দেখাই দিছোঁ। বেছি পানীও হ'ব নালাগে আৰু বেছি ডাঠো হ'ব নালাগে। আৰু মই পটলখিনি এনেধৰণে দুফাল কৰি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ চাৰিফালো কৰি ল'ব পাৰে। মই এনেধৰণে দি দিছোঁ, আৰু ইয়াত চাউলৰ গুড়িও এড কৰিব পাৰে। মই অৱশ্যে দিয়া নাই। এনেধৰণে মই লেটিয়াই ভালদৰে লৈ লৈছোঁ, আৰু আধা ঘণ্টাৰ বাবে এনেধৰণে থৈ দিছোঁ। এতিয়া আমি কেৰাহী গৰম কৰি প্ৰয়োজন অনুসৰি তেল দিছোঁ, আৰু এইখিনি এপিচ এপিচকৈ দিছোঁ। জুইটো কম কৰি ৰাখিব, মোৰ জুইটো বেছি হ'ল, বহুত গৰম হৈ গৈছে তেলখিনি, সেইবাবে এনেধৰণে মানে ধোঁৱা হৈ গৈছে। এতিয়া মাত্ৰ ভালদৰে এনেধৰণে এপিচ এপিচকৈ ওলটাই থাকিলে হ'ল আৰু লৰাই থাকিলে হ'ল। যিহেতু একো দিব নালাগে, আগতে আমি দি লৈছোঁ চবখিনি। এনেধৰণে গোটেইখিনি ভাজি লওঁ। তো ভিডিঅ'টো চাই থাকক। এয়া আমাৰ পটলৰ কুৰকুৰীয়া টেষ্টি ৰেচিপি হৈ গ'ল। আপোনালোকে এনেধৰণে খাই পাইছেনে বাৰু? যদি খাই পোৱা নাই এবাৰ ট্ৰাই কৰিব, আৰু খাই চাব কেনেকুৱা পালে, আৰু নিশ্চয় কমেণ্ট কৰি জনাব। আৰু শেষত কওঁ, আৰু এবাৰ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে প্লিজ 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 লাইক শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। এনেধৰণে ট্ৰাই কৰিব, আৰু কেনেধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে বা কেনেকুৱা ধৰণৰ ৰেচিপি আপোনালোকে চাব বিচাৰে প্লিজ কমেণ্ট কৰি জনাব। তো আজিলৈ আহিছোঁ। বহুত বহুত ধন্যবাদ থাকিল আপোনালোকলৈ।